সময় তেতিয়া গধূলি 6 বাজিছিল। গীতালি ৰৈ আছিল মেইন ৰাস্তাৰ টেম্পু এখনৰ বাবে। ইফালে চিকচিককৈ বৰষুণ। ৰ'বাচোন, বৰুৱা চাৰিআলিলৈ যাব লাগিছিল। ব'লক বাইদেউ, হওক, আমি সেইফাললৈ গৈ আছোঁ। অটো ৰিক্সা চালকজনে মাত দিলে। গীতালিয়ে ক'লে, ব'লক দাদা, মই উঠিম। আপুনি যেনে তেনে বৰুৱা চাৰিআলিত নমাই দিলেই হ'ব দেই মোক। কিছু সময়ৰ পাছত গীতালি বৰুৱা চাৰিআলিত চিপ চিপকৈ বৰষুণ দি থকাৰ বাবে তাই ছাতিটো মেলি ল'লে আৰু কিছু দূৰত থকা এখন কেফেত সোমালে। দাদা, কম্পিউটাৰ খালী আছেনে নাই? মোক এটা দিয়ক না। ৰ'ব লাগিব নেকি বাৰু? কিমান দেৰি ৰ'ব লাগিব? দোকানীজনে ক'লে, বহুত দেৰি ৰ'ব নালাগে, আধা ঘণ্টামান ৰ'লেই হ'ব। গীতালিয়ে ভাবিলে, এই সময়ছোৱাত তাই অকণমান নিজৰ পৃথিৱীখনলৈ যাওঁ। বাহিৰত বৰষুণ, ভিতৰত এচি হাৱা। আৰু গীতালি ঘূৰি গ'ল পুৰণি দিনবোৰৰ। তাইৰ মনটো ঘূৰি গৈ শৈশৱৰ সেই দিনবোৰ পালেগৈ, যেতিয়া সেউজীয়া ধাননি পথাৰৰ মাজে মাজে মাকে চিলোৱা ফ্ৰক পিন্ধি পখিলাৰ পাছে পাছে তাই ঘূৰি ফুৰিছিল আৰু গাইছিল, অ' পখিলা, অ' পখিলা, তহঁত আহ আমাৰ ওচৰলৈ, ৰঙা নীলা হালধীয়া ধুনীয়া ধুনীয়া পখিলা। এইবোৰ কথা ভাবি থাকোঁতেই হঠাৎ যেন পাছফালৰ পৰা কোনোবাই চিঞৰিলে, বাইদেউ, হৈ গ'ল, এই মাত্ৰ এজন গৈছে, আপুনি আহিব পাৰে। হয়, গীতালি ঘূৰি আহিল অতীতৰ পৰা বৰ্তমানৰ পৃথিৱীলৈ। অঁ, গৈছোঁ। এইবুলি গীতালি এটা কম্পিউটাৰৰ কাষত গৈ বহিল। ফেচবুকটো খুলি চাই তাইৰ যে মূৰটো গৰম হৈ গ'ল। সেই যে মানুহবোৰ ফটো দি দি পাগল হৈ গৈছে। কোনোবা প্ৰেমিক প্ৰেমিকাই তেওঁলোকৰ ফটো দিছে, কোনোবাই আকৌ বন্ধত ফুৰিবলৈ গৈ তাত ফটো মাৰি দিছে। কিছু সময় ফেচবুকটো চলাই গীতালিয়ে তাক লগ আউট কৰি দিলে। অৱশ্যে তাই এবাৰ মেছেঞ্জাৰটো চালে। বহুত মেছেজ আহিছে। মেছেজবোৰৰ ৰিপ্লাই দি দি তাইজনী ভাগৰি পৰিছে। কিন্তু তাৰ মাজৰ পৰা এটা মেছেজ পঢ়ি তাইৰ বৰ ভাল লাগিল। খুব সহজ সৰলকৈ সুধিছে, আপোনাৰ ভালনে?